Hello guys, welcome to Education for You. Education for You আপোনালোকক স্বাগতম জনাইছো। আজি আমি চাম এটা এডভাৰটাইজমেন্ট যেটো যোৱাকালি ওলাইছিল, যেটো APSC ৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন 2018 আৰু APSC যেটো এড আছিল হেতু যোৱাকালি ওলাইছে আৰু এইটো ভিডিঅ'ত মই গোটেইখিনি কভাৰ কৰিম। কিমান পোষ্ট আছে, কিমান কোনে এপ্লাই কৰিব পাৰিব, কোনে নোৱাৰে, কিমান পাৰ্চেন্টেজ লাগে আৰু কি কি লাগে, গোটেইখিনি এটা ভিডিঅ'তে ইয়াতে দেখুৱা যাব। ঠিক আছে, ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব। গতিকে প্ৰথম কথাটো হ'ল যে আমাৰ কি পোষ্ট আছে, এই পোষ্টটোৰ গোটেই ডিটেইলছখন ইয়াতে আছে, আপোনালোকে চাব পাৰে। টোটেল আমাৰ 218টা আছে, যেটো লাষ্টৰ যি আমাৰ গ্ৰেণ্ড টোটেল আছে, গ্ৰেণ্ড টোটেলৰ এইটো লাইনৰ লাষ্টত আৰু এইটো লাইনৰ লাষ্টত গোটেই যোগ কৰি আমি কিমান পাম, 218টা আছে। আৰু এইকেইটা হ'ল ৰিজাৰ্ভ ফৰ ওমেন। ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে এক্সট্ৰা ৰিজাৰ্ভ কৰা হৈছে। গতিকে এইকেইটা ওমেনৰ, এইকেইটা ওমেনৰ, গতিকে এনেকৈ ইয়াতে ভাগ কৰি দিয়া গৈছে। গতিকে এইখিনি পোষ্ট আপোনালোকে চাই ল'ব ভিডিঅ'টো পজ কৰি। ঠিক আছে, নেক্সট আমি পে স্কেল আমাৰ হৈছে এইখিনি, আমাৰ এনেকুৱাকৈ পে দিয়া হ'ব। আৰু মই ভাবোঁ এইটো বৰ বেছি ইম্পৰ্টেণ্ট নহয়, কাৰণ কিয় এটা গভৰ্ণমেণ্ট জবহে বেছি ইম্পৰ্টেণ্ট মোৰ মতে, যিবিলাকে মানে ষ্ট্ৰাগল কৰিছে। গতিকে এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয়। ঠিক আছে, নেক্সট কোনে এতিয়া পৰীক্ষাটো দিব পাৰিব। প্ৰথমতে নেশ্যনেলিটিটো ইণ্ডিয়ান হ'ব লাগিব, তেওঁৰ ইণ্ডিয়ান মানুহ হ'ব লাগিব, তেওঁৰ এজটো হ'ব লাগিব 21ৰ পৰা 38 ইয়াৰ্ছলৈকে। 1/18 মতে, মানে জানুৱাৰী 1 তাৰিখৰ 2018 মতে তেওঁৰ 21তকৈ তলত হ'ব নোৱাৰিব বা 38তকৈ ওপৰ বয়স হ'ব নালাগিব। সেইটো জেনেৰেলৰ কাৰণে। আৰু ৰিলেক্সন দিছে 5 বছৰ ST SC আৰু 3 বছৰ OBC MOBC আৰু পাৰ্চনেল ডিছেবিলিটিছৰ কাৰণে দিছে 10 বছৰ আৰু এক্সপায়াৰ ছাৰ্ভিচমেনৰ কাৰণে দিছে 2 বছৰ। এতিয়া কথাটো হ'ল গ্ৰেজুৱেশ্যন, মানে এডুকেশ্যনৰ কাৰণে কি লাগিব, গ্ৰেজুৱেশ্যন লাগিব। অনলি ইয়াতে কৈছে কি গ্ৰেজুৱেশ্যন লাগিব, ইয়াতে কোনো পাৰ্চেণ্টেজৰ কথা নাই। মানে মোৰ যদি ছাপ'জ 45% আছে, মই দিব পাৰিম নে নোৱাৰিম, মোৰ ছাপ'জ 50% আছে, দিব পাৰিম নে নোৱাৰিম, সেইবিলাক কোনো কথা নাই। আপুনি জাষ্ট ডিগ্ৰী এটা থাকিলে হ'ল, গ্ৰেজুৱেশ্যন থাকিলে হ'ল, সেইটো ইয়াৰে এডুকেশ্যন কোৱালিফিকেশ্যন। নেক্সট এক্সাম পেটাৰ্ণ কেনেকৈ হ'ব, যে দুটা হ'ল ভাগ হ'ব, এটা হ'ল প্ৰিলিমছ আৰু আনটো হ'ল মেইনছ। আৰু মেইনছৰ লগত কি লাগিব, ৰিটেন প্লাছ ইণ্টাৰভিউ থাকিব। গতিকে এনেকৈ হ'ব। আৰু প্ৰিলিমছৰ কাৰণে এইকেইটা ঠাই ধাৰ্য কৰা হৈছে। আপোনাৰ য'ত থাকে তাৰে ওচৰৰ যিটো ঠাই ইয়াতে দেখা পাইছে, সেইটোতে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু যদিও মেইনছৰ কাৰণে অনলি গুৱাহাটীহে এলটমেণ্ট আছে, মানে গুৱাহাটীতে দিব লাগিব মেইনছ পৰীক্ষাটো। বাকী প্ৰিলিমছটো আপোনালোকৰ যিখন চহৰ ওচৰ হয় বা যিখন আপোনালোকৰ ডিষ্ট্ৰিক্ট ওচৰ হয় বা নিজা ডিষ্ট্ৰিক্টত এইটো দিব পাৰিব। ঠিক আছে, নেক্সট আমি কি আছে, কোনদিনা পৰীক্ষাটো হ'ব। পৰীক্ষাটো প্ৰিলিমছটো হ'ব জুলাই মাহত, কিন্তু এক্সাক্ট ডেট দিয়া নাই, আৰু মেইনছৰো এক্সাক্ট ডেট দিয়া নাই। সেইটো নেক্সট আমাৰ নটিফিকেশ্যনত এইটো দেখুওৱা যাব। নেক্সট প্ৰিলিমছ এক্সাম কেনেকুৱা হ'ব। প্ৰিলিমছ এক্সামৰ কাৰণে দুখন পেপাৰ হ'ব। প্ৰথমখন পেপাৰ 200 মাৰ্ক, ছেকেণ্ডখন পেপাৰ 200 মাৰ্ক। প্ৰথমখন পেপাৰ কি হ'ব, জেনেৰেল ষ্টাডিজ, তাৰমানে চবৰে এক কমন পেপাৰ হ'ব আৰু সময় থাকিব 2 ঘণ্টা। ছেকেণ্ডখনতো 2 ঘণ্টা থাকিব আৰু প্ৰশ্নবিলাক কি হ'ব, MCQ টাইপ। ইয়াতেও MCQ টাইপ হ'ব, দুখন পেপাৰ MCQ টাইপে হ'ব। গতিকে প্ৰথমখন 200 মাৰ্ক, ছেকেণ্ডখন 200 মাৰ্ক। আৰু এইকেইটা বিষয়ত আপোনালোকে ছেকেণ্ড পেপাৰখন অপশ্যনেল, যিহেতুকে ইয়াৰে আপোনালোকৰ যোনটো ভাল লাগে সেইটো বিষয় আপোনালোকে বাছি লৈ পৰীক্ষা দিব পাৰিব। আপোনালোকে চাপ'জ ধৰকচোন এডুকেশ্যনৰ মানুহ, আপুনি এডুকেশ্যন ল'ব পাৰিব। আপুনি চাপ'জ কেমেষ্ট্ৰি মানুহ, কেমেষ্ট্ৰি ল'ব পাৰিব। চিভিল ইঞ্জিনিয়াৰিঙৰ মানুহ, চিভিল ইঞ্জিনিয়াৰিং ল'ব পাৰিব। তাৰমানে 2 নম্বৰ পেপাৰখন কি হ'ল, অপশ্যনেল পেপাৰ, আৰু প্ৰথম পেপাৰখন জেনেৰেল পেপাৰ। এইখন প্ৰথম পেপাৰখন চবৰে কাৰণে একেই হ'ব, ছেকেণ্ডখন পেপাৰ চবৰে কাৰণে বেলেগ বেলেগ হ'ব। গতিকে 200 মাৰ্ক থাকিব, 2 ঘণ্টা সময় থাকিব, আৰু কুৱেশ্যনবিলাক MCQ টাইপত থাকিব। ঠিক আছে, নেক্সট মেইনছ এক্সাম কেনেকুৱা হ'ব। মেইনছ এক্সামত কি থাকিব, আপোনালোকৰ মেইনছটো 2 ভাগত ভাগ কৰিছে, এটা ৰিটেন এক্সাম, এটা হ'ল ইণ্টাৰভিউ। মেইনছ এক্সামত কি থাকিব, আপোনালোকৰ এখন ইংলিছৰ পেপাৰ থাকিব, এখন জেনেৰেল ষ্টাডিজৰ পেপাৰ থাকিব, আৰু অপশ্যনেল পেপাৰ কি থাকিব, এখনৰ 2টা পাৰ্টকৈ থাকিব, এখনৰ এই 2টা পাৰ্টকৈ থাকিব। আৰু চবৰে মানে ইংলিছৰ 300 মাৰ্ক, জেনেৰেল ষ্টাডিজৰ 300 মাৰ্ক, আৰু সেই দুখনৰ মানে অপশ্যনেল পেপাৰত দুখনকৈ সেই 200 মাৰ্ক কি কৰা থাকিব, মানে ভগোৱা থাকিব। আৰু এইটো কি হ'ব, 3 ঘণ্টাৰ পৰীক্ষা হ'ব। আৰু একেদিনাই এইকেইটা পৰীক্ষা একেদিনাই নহয়, এইটো বেলেগ বেলেগ মানে ডে ৱাইজ এইটো হ'ব। আৰু লাষ্টত এইখিনি যদি আপুনি পাছ কৰে, আপোনাৰ লাষ্টত কি হ'ব, ভাইভা হ'ব। ভাইভাত কিমান মাৰ্কছ থাকিব, 200 মাৰ্ক থাকিব। গোটেই আমাৰ কি থাকিব, 1600 মাৰ্ক থাকিব। এইখিনি গোটেই 1400 মাৰ্ক, 200 মাৰ্ক ইয়াৰে ভাইভাত হ'ব, গোটেই মিলি আপোনালোকৰ 1600 মাৰ্ক হ'ব। আৰু মই এটা কথা পাহৰিলোঁ, যিটো প্ৰিলিমছৰ এক্সাম আছিল, তাৰে মানে চিলেবাছটো কি হ'ব, গ্ৰেজুৱেশ্যনৰ। আপোনালোকে গ্ৰেজুৱেশ্যনৰ যি চিলেবাছ বা যি পাইছে সেইবিলাকে আহিব ইয়াতে। নেক্সট মেইনছৰ কি আহিব, মেইনছৰ কাৰণে এটা চিলেবাছ দিয়া থাকে, সেইটো APSC ৱেবছাইটত আছে, মই এইটো লিংকটো দি দিম তলত ডিছক্ৰিপশ্যনত। ঠিক আছে, নেক্সট
মেইনছত আৰু এটা পেপাৰ কি হ'ব এক্সট্ৰাকৈ থাকিব মানে আগতে ছাপ'জ প্ৰিলিমছত মানে অপশ্যনেল পেপাৰটো এইকেইটা আছেই এইকেইটাৰ লগত আৰু এটা অপশ্যনেল পেপাৰ মেইনছৰ কাৰণে থাকে সেইটো হ'ল কি মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ MIL আপোনাৰ যদি অসমীয়া আপুনি অপশ্যনেল ছাবজেক্ট মেইনছত ল'ব পাৰিব কিন্তু প্ৰিলিমছত নোৱাৰে বেংগলীটো মেইনছত ল'ব পাৰিব প্ৰিলিমছত নোৱাৰে ঠিক সেনেকৈ এইকেইটা ছাবজেক্ট কি হয় মেইনছত ল'ব পাৰিব কিন্তু প্ৰিলিমছত নোৱাৰে মেইনছত তাৰমানে বাকীকেইটা ছাবজেক্টটো ল'ব পাৰিব প্ৰিলিমছৰ কিন্তু এইটো তাৰিখ কি থাকিব এইটোও ল'ব পাৰিব আপুনি মেইনছত যদি আপুনি লয় ঠিক আছে নেক্সট হাউ টু এপ্লাই এইটো কেনেকৈ এপ্লাই কৰিম এপ্লাই কৰিব ষ্টাৰ্ট হ'ব মানে আপোনালোকে এখন ফৰ্মেট ডাউনলোড কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মেট সেইটো থাকিব ৱেবছাইটত মই এইটো লিংকটো তলত দি দিম ডেছক্ৰিপশ্যনত এতিয়া পইচা লাগিব 250 টকা জেনেৰেলৰ কাৰণে 150 টকা ST SC OBC MOBC কাৰণে আৰু BPL কাৰণে পইচা নালাগে আৰু PWDৰ কাৰণেও পইচা নালাগে আৰু পইচাটো আপোনালোকে ট্ৰেজাৰী চালানৰ সহায়ত কাটিব লাগিব ট্ৰেজাৰী চালানৰ এড্ৰেছটো হ'ল এইটো আপোনালোকে ভিডিঅ'টো পজ কৰি এইখিনি ৰাখি ল'ব বা মই PDF প্ৰভাইড কৰিম গতিকে এইখিনি আৰু আপোনালোকে কি কৰিব লাগিব যে আপোনাৰ এই এড্ৰেছটো ট্ৰেজাৰী চালান কাটিব লাগিব আৰু ট্ৰেজাৰী চালানৰ বাহিৰে আৰু কোনো প্ৰকাৰ আপুনি পইচাটো ডিপ'জিট কৰিব নোৱাৰে ঠিক আছে আৰু এপ্লিকেশ্যন ফৰ্মেটটো মই ডেছক্ৰিপশ্যনত দি দিম নেক্সট আৰু কি লাগিব আপোনালোকৰ এপ্লিকেশ্যনত কি পঠাব লাগিব এটা আপোনাৰ ফটো পঠাব লাগিব আপোনাৰ এজ প্ৰুফ পঠাব লাগিব এডমিট কাৰ্ড HSLC মাৰ্কশ্বিট বা যিকোনো আৰু চাৰ্টিফিকেটখন আৰু আপোনাৰ ডিগ্ৰী পাছ চাৰ্টিফিকেট দিব লাগিব যদি আপোনাৰ কাষ্ট চাৰ্টিফিকেট দিব লাগিব আৰু ভোটাৰ আইডিখন বা আপোনালোকে ID কাৰ্ড দিব লাগিব আৰু যদি আপোনালোকে যদি আপোনাৰ মানে ফিজিকেলি ডিছেবিলিটিজ তেনেহ'লে আপোনাৰ ID কাৰ্ডখন দিব লাগিব এই দুটা আপোনাৰ জেনেৰেলৰ কাৰণে এই দুটা বস্তু নালাগে ঠিক আছে আৰু আপোনালোকে যিটো এনভেলপ পঠাব তাৰ ওপৰত কি লিখিব লাগিব কম্বাইন কম্পিটিটিভ প্ৰিলিমছ এক্সামিনেশ্যন 2018 লিখিব লাগিব আৰু ক'ত পঠাব লাগিব ডিপুটি ছেক্ৰেটাৰী APSC জৱাহৰনগৰ খানাপাৰা গুৱাহাটী 22ত পঠাব লাগিব আৰু আপোনালোকে যিবিলাক মানে এইবিলাক পঠাব মানে ডকুমেণ্টছ পঠাব ডকুমেণ্টছত আপোনালোকে নিজে মানে এটাষ্টেড কৰিব লাগিব কি লিখিব লাগিব চাৰ্টিফাইড টু বি ট্ৰু কপি অফ দ্য অৰিজিনেল এনেকৈ আপোনালোকে লিখি দিব লাগিব তাৰমানে আপোনালোকে জাষ্ট চাইনটো এনেকৈ মাৰিলে নহ'ব আপুনি এইটো লিখিব লাগিব ঠিক আছে এইখিনি আপোনালোকে চাই ল'ব নেক্সট এতিয়া লাষ্ট ডেট কোনদিনা হ'ব মানে কেতিয়ালৈকে পঠাব পাৰিব সেইটো দিন হ'ল 18/6/2018 তাৰমানে 18 তাৰিখলৈকে পঠাব পাৰিব জুনৰ 18 তাৰিখলৈকে পঠাব পাৰিব সেইটো 5 বজালৈকে পঠাব পাৰিব আপোনালোকৰ স্পীড পোষ্ট দিয়ে বা আপুনি দি আহে এইটো আপোনালোকৰ কথা গতিকে আপুনি কি কৰিব লাগিব 5টা বজাৰ আগে দি দিব লাগিব 18 তাৰিখে ঠিক আছে এইখিনিয়ে ক'ব লগা আছিল আৰু সববিলাকৰ মানে ইম্পৰ্টেণ্ট লিংকবিলাক মই ডেছক্ৰিপশ্যনত দি দিম আৰু তাৰ লগত আৰু এটা কথা কৈছোঁ আপোনালোকৰ যদি ফেচবুকৰ পেজটো ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰিব তাৰ লিংকৰ তলত আছে আৰু যদি কিবা এনে কুৱেশ্যন আছে সেই কুৱেশ্যনবিলাক দি যাব আৰু আমি APSCৰ যিটো মানে পৰীক্ষা আহিছে এইটোৰ কাৰণে আমি ভিডিঅ' ষ্টাৰ্ট কৰিম জাষ্ট PNRT পৰীক্ষাটো শেষ হৈ লওক ঠিক আছে ফ্ৰেণ্ডছ থেংকছ ফৰ ৱাচিং